বন্ধুসকল আপোনালোকক ৰহস্যকম চেনেলত স্বাগতম জনাইছোঁ। এই চেনেলটোত মই পুৰুষ আৰু মহিলাৰ গোপনীয় চিকিৎসাৰ বিষয়ে আলোচনা কৰোঁ আৰু আপোনালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ যথেষ্ট চেষ্টা কৰোঁ। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম ভাৰ্জিন ছোৱালী এজনী কেনেকৈ আপুনি চিনিব পাৰিব। তাৰ কাৰণে মই আপোনালোকক দুটাটো ডিম্বাকৃতিৰ হ'ব। তাৰপিছত ব্ৰেষ্টৰ নিপলৰ ফালে অলপ আপুনি লক্ষ্য কৰিব। যদি ছোৱালীজনী সঁচাকৈ ভাৰ্জিন হৈ থাকে তেন্তে নিপলটো সৰু চুকাকৃতিৰ হ'ব। তাৰপিছত আপুনি দুই হাতেদি ব্ৰেষ্ট টিপি ধৰিব আৰু লাহে লাহে এৰি দিব। যদি ছোৱালীজনী ভাৰ্জিন হৈ থাকে তেন্তে ব্ৰেষ্ট আগৰ আকৃতিত অতি সোনকালে ঘূৰি আহিব। আৰু এইটোৰ যিটো কাৰণ আছে সাইণ্টিফিক কাৰণটো হৈছে সেইটো হৈছে আপোনালোকৰ ইলাষ্টিচিটি বেছি হয়। গতিকে বন্ধুসকল আপোনালোকে স্তনৰ ফালে লক্ষ্য কৰি আপোনালোকে এইটো চিনাক্ত কৰিব পাৰিব। আৰু যদি সেইটো নোৱাৰে আপোনালোকৰ যদি সেইটো চিনাক্ত কৰাত অলপ প্ৰব্লেম হয় তেন্তে ছেকেণ্ড টিপছটো হৈছে আপোনালোকে ভেজিনা চাই কেনেকৈ চিনাক্ত কৰিব পাৰিব। তেন্তে বন্ধুসকল এই আছিল প্ৰথম টিপছ। আৰু যদি আপোনালোকে স্তনৰ জৰিয়তে চিনাক্ত কৰিব নোৱাৰে তেন্তে ছেকেণ্ড টিপছ মই আলোচনা কৰি আছোঁ। সেইটো হৈছে ভেজিনা চাই আপোনালোকে ছোৱালী এজনী ভাৰ্জিন হয় নে নহয় সেইটো কেনেকৈ আপোনালোকে চিনাক্ত কৰিব। তাৰ কাৰণে ছোৱালী এজনীৰ লগত মিলন কৰাৰ সময়ত আপোনালোকে লাইট জ্বলাই বা পোহৰৰ মাজত মিলন কৰিবলৈ খুজিব। আৰু তেতিয়া বুজিব পাৰিব ছোৱালীয়ে যদি পোহৰৰ মাজত মিলন কৰিব মানা কৰে তেন্তে ভাবি ল'ব কিবা হ'লেও প্ৰব্লেম আছে। কিয়নো ভাৰ্জিন ছোৱালীয়ে লাইট জ্বলাই নিজৰ হাজবেণ্ডৰ লগত মিলন কৰিবলৈ আপত্তি নকৰে। আৰু দ্বিতীয়তে ভেজিনাত দুই ধৰণৰ লিপছ বা ওঁঠ থাকে। এটা হৈছে আপোনালোকৰ লিভিয়া মেজৰা আৰু এটা হৈছে লিভিয়া মিনৰা। লিভিয়া মেজৰাটো আপোনালোকৰ বাহিৰ ফালেহে থাকে আৰু লিভিয়া মিনৰাটো ভিতৰ ফালে থাকে। ইয়াৰ কাম হ'ল যৌন ছিদ্ৰক ঢাকি ৰখা। ভাৰ্জিন ছোৱালী হ'লে লিভিয়া মেজৰা আৰু লিভিয়া মিনৰাই যৌন ছিদ্ৰক ঢাকি ৰাখিব ভালকৈ। যদি ভৰি দুখন মেল খোৱাৰ লগে লগে সেই যি লিপছ দুটা আছিল সেই দুটাও যদি মেল খাই যায় তেন্তে ভাবি ল'ব কিবা প্ৰব্লেম আছে। গতিকে বন্ধুসকল এই দুটা টিপছৰ জৰিয়তে আপোনালোকে জানিব পাৰিব ছোৱালী এজনী ভাৰ্জিন নে নাই। গতিকে বন্ধুসকল আশা কৰিছোঁ আপোনালোকে বস্তুটো গম পাইছে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ কৰিব। কিবা প্ৰব্লেম থাকিলে মই আপোনালোকক কমেণ্টত উত্তৰ জনাই দিম। আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধুসকলেও জানিব পাৰে যে তাৰ ৱাইফ বা কিবা ভাৰ্জিন হয় নে নহয় সেইটো জানিব পাৰিব। আৰু এটা কথা মই আপোনালোকক কৈ দিছোঁ শেষত যে এই দুটা কাৰণেই আৰু এটা কথা কৈ দিছোঁ আপোনালোকক যে এই দুটা কাৰণ যদি মিলি যায় ইয়াৰ লগত তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ক'ব নোৱাৰে যে ছোৱালী এজনী ভাৰ্জিন নে নাই। কাৰণ বহুতো চাইণ্টিফিক যিবিলাক নলেজ আছে, যিবিলাক কথা আছিল চাইণ্টিফিক কথাবিলাক আমি আগতে পঢ়ি আহিছোঁ যে ঘোঁৰাত উঠিলে, গছত উঠিলে বা চাইকেল চলালে ছোৱালীবিলাকৰ ভাৰ্জিনিটি যিটো সেইটো নষ্ট হয়। গতিকে সেইফালেও আপোনালোকৰ মূৰত ৰাখিব লাগিব। কিন্তু এইবিলাক আমি সচৰাচৰ দেখা পাওঁ।